চাওক গোটেই শক্তিশালী দেশবোৰে আফগানিস্তানত ৰাজত্ব কৰিবলৈ ট্ৰাই কৰিছিল বাট সব ফেইল হৈ গৈছিল গ্ৰেট এলেকজেণ্ডাৰৰ পৰা আৰম্ভ কৰি গেংগিছ খানলৈকে সব ঢেৰ হৈ গৈছিল কিন্তু কিয় ইহঁতে আফগানিস্তানক কিয় বিচাৰিছিল বেচিক্সৰ পৰা আৰম্ভ কৰোঁ বন্ধুসকল যে আফগানিস্তান কেনেকুৱা কাউণ্ট্ৰি হয় আফগানিস্তান হ'ল পাহাৰে আৱৰি থকা এখন লেণ্ডক কাউণ্ট্ৰি আমি কাষতে থকা নেশ্যনবোৰৰ কথা ক'বলৈ গ'লে চবতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল চাইনা পাকিস্তান ইৰাণ ৰাছিয়া আৰু ইণ্ডিয়াক দেখিবলৈ পোৱা যায় ফলত এই ঠাইডোখৰ এছিয়াৰ ভিতৰত বিজনেছ ট্ৰেড কৰাৰ কাৰণে এক অৰ্থনৈতিক ঠাইলৈ ৰূপান্তৰিত হয় ব্ৰিটিছ ৰাজৰ সময়ত আফগানিস্তানত দখল কৰাৰ কথা ভাবি ব্ৰিটিছসকলে একো কথা নাভাবি 16,000 সৈনিক আফগানিস্তানত পঠাই দিছিল কিন্তু হ'ল কি এজন সৈনিকহে উভতি আহিল এতিয়া আপুনি ভাবি চাওক ব্ৰিটিছ ক'ব গ'লে সকলোতে ৰাজত্ব কৰিছিল কিন্তু আফগানিস্তানৰ হাতত ঢেৰ হৈ গৈছিল 1980ত US আৰু ছভিয়েট ইউনিয়নৰ মাজত হোৱা কাজিয়াত আফগানিস্তানক লৈয়ে জড়িত হৈ আছিল কিন্তু ইয়াৰ ফলত কি হ'ল মুজাহিদ্দিন নামৰ এক সংগঠনৰ গঠন হ'ল গোটেই আফগানিস্তানত থকা জিঅ'গ্ৰাফিক লোকেশ্যন ষ্ট্ৰেটেজিক ইম্পৰ্টেঞ্চ আদিৰ কাৰণেই এইবোৰ হোৱা দেখা গৈছে আগতে আমি উল্লেখ কৰা এই মুজাহিদ্দিন নামৰ সংগঠনৰ পৰাই অসামা বিন লাডেন ওলাই আহিছিল যি USৰ 9/11 এটেক কৰিছিল ইয়াতে সবতকৈ ডাঙৰ প্ৰব্লেমটো হৈছে এইবোৰৰ ফলত সাধাৰণ জনতা ভুগিব লগা হৈছে আৰু শেষত এই ভিডিঅ'টোৰ পৰা আপুনি যদি কিবা শিকিব পাৰিছে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ